কাঠশিল্পৰে ৰাষ্ট্ৰীয় ঐতিহ্য নিৰ্মাণ আৰু স্বাৱলম্বিতা। আমাৰ ৰাষ্ট্ৰীয় ঐতিহ্যৰ এটি চিনাকি নাম হ'ল এশিঙীয়া গড়। অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত উপলব্ধ এই এশিঙীয়া গড় বিশ্ববিখ্যাত। এই গড়ৰ প্ৰতিকৃতি কাঠৰ দ্বাৰাই নিৰ্মাণ কৰি বিশ্বৰ বজাৰলৈ উলিয়াই নি ভৱিষ্যত প্ৰজন্মৰ স্বাৱলম্বিতাৰ পথ মুকলি কৰিব পাৰি। কাঠশিল্পৰ এনে প্ৰয়োগ আৰু আমি ইয়াৰ বজাৰ দখলে বিকশিত ভাৰতক আৰু আগুৱাই লৈ যাব বুলি আশাবাদী। আমাৰ এই অঞ্চলত কাঠৰ পৰা গড় নিৰ্মাণৰ কাৰিকৰী ক্ষেত্ৰখন যথেষ্ট সম্ভাৱনাপূৰ্ণ। যুৱ উদ্যমিতাৰ বাবে ই এক সম্ভাৱনাপূৰ্ণ স্বাৱলম্বিতাৰ পথ হোৱাটো নিশ্চিত। কাৰ্যক্ষেত্ৰত দেখা পোৱা সমস্যা। উপৰোক্ত প্ৰকল্পটো কৰিবলৈ যাওঁতে আমাৰ অঞ্চলত বহু ক্ষেত্ৰত কিছুমান সমস্যাই দেখা দিয়ে। সেইসমূহৰ ভিতৰত প্ৰধান সমস্যাবোৰ হ'ল যে উপযুক্ত কেঁচা সামগ্ৰীৰ অভাৱ, উপযুক্ত কাৰিকৰী জ্ঞানৰ অভাৱ, প্ৰকল্পৰ প্ৰসাৰ আৰু উপযুক্ত বজাৰৰ অভাৱ। সমস্যাৰ কাৰণসমূহ হ'ল উক্ত প্ৰকল্পটো কৰিব যথেষ্ট কাঠৰ প্ৰয়োজন হয়। দ্ৰুত জনসংখ্যাৰ বৃদ্ধিৰ বাবে বনাঞ্চলসমূহ ধ্বংস হৈছে, ফলত উপযুক্ত কাঠৰ নাটনি দেখা দিছে। তাৰোপৰি বিদ্যালয় পৰ্যায়ৰ পৰাই কাৰিকৰী শিক্ষাৰ ব্যৱস্থা নথকাৰ বাবে আৰু জনসজাগতাৰ অভাৱৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। সমস্যাৰ প্ৰভাৱ। উপৰোক্ত সমস্যাসমূহে এই প্ৰকল্পৰ উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায়। সমস্যাবিলাকৰ ফলত প্ৰধানকৈ নিবনুৱাৰ সৃষ্টি হ'ব সম্ভাৱিতাপূৰ্ণ। অৰ্থনৈতিক দিশটো উন্নয়নৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব। সমাধান আৰু প্ৰায়োগিক বিশ্লেষণ কৰি আমি দলীয়ভাৱে কিছুমান সমাধান কৰি উলিয়ালোঁ। কেঁচা সামগ্ৰীৰ অভাৱ দূৰ কৰিবলৈ হ'লে আমি পৰ্যাপ্ত পৰিমাণে গছপুলি ৰোপণ কৰিব লাগিব। বিদ্যালয় পৰ্যায়ৰ পৰা বিদ্যায়তনিক শিক্ষাৰ লগতে কাৰিকৰী শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব। বজাৰ দখলৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তে হওক বা অন্য কোনো মাধ্যমেৰে ইয়াক জনসাধাৰণৰ মাজলৈ প্ৰচাৰ কৰিব লাগিব। প্ৰকল্পভিত্তিক দলীয় মন্তব্য। উপৰোক্ত সমস্যাসমূহ সমাধানৰ প্ৰায় সঠিক প্ৰয়োগেৰে আমাৰ প্ৰকল্পটো সাফল্যমণ্ডিত কৰিব। ভৱিষ্যত প্ৰজন্মক থলুৱা সামগ্ৰীৰ প্ৰয়োগেৰে নিজৰ স্বাৱলম্বিতাৰ পথ মুকলি কৰিব আৰু দেশৰ অৰ্থনৈতিক দিশ আগুৱাই যোৱাত সহায় কৰি বিকশিত ভাৰতৰ সপোন পূৰ্ণ কৰিব বুলি আমি আশাবাদী।